আৰু অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বৰ্তমান মই উপস্থিত আছোঁ গাঁৱৰ কৃষি পথাৰত আৰু এয়া আপোনালোকে দেখিছে কি ধৰণে সুবিশাল কৃষি পথাৰত সৰিয়হ ফুল ফুলি আছে। আকাশ চুম্বি থকা এই সৰিয়হ ফুলে হয়তো বতৰে যদি বিধি পথালি নেদেখুৱায় তেনেহ'লে এইবাৰ গাঁৱৰ কৃষক ৰাইজে ভাল ধৰণে সৰিয়হ খেতি চপাবলৈ সক্ষম হ'ব আৰু আৰ্থিকভাৱে সচ্ছল হ'ব পাৰিব। আৰু আজি এই কৃষি পথাৰ চাবলৈ আহোঁতেনে মই অতি ব্যতিক্ৰম দৃশ্য দেখা পালোঁ, সেয়া আপোনালোকক দেখুৱাই আছোঁ। এয়া আপোনালোকে দেখিছে। গাঁৱৰ পথাৰত সৰিয়হ খেতি চাবলৈ আহিলোঁ আৰু এক বিৰল দৃশ্য দেখা পালোঁ। এয়া দেখিছে কি ধৰণে মাটিমাহৰ খেতি মৰণা মাৰি আছে, যিটো আমাৰ গ্ৰাম্য জীৱনত এতিয়া প্ৰায় নাইকিয়া হৈ গৈছে। এয়া গৰুৰে মাটিমাহ মাৰি আছে। Itu